নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আৰু এয়া হৈছে মই, আৰু এয়া হৈছে মোৰ ভাগিন, আৰু এইটো কোন? মই হৈছোঁ টুকু। আৰু আমি এতিয়া ক'ত যাম? ৰাসত যাম। আৰু ক'ৰ ৰাস চাব যাম? শুৱালকুছিত ৰাস হৈ আছে। আৰু আমি এতিয়া মানে তিনিওটা মিলি ৰাসত যাম। ৰাসত কি কৰিম? আমি মানে পুতলাত উঠিম। এটা মানে বহুত ডাঙৰ পুতলা এটা আছে য'ত মানে উঠি পেলাই যাই পাব পাৰি। গতিকে তাতে আজি ধামাকা হ'ব নেকি? আমি কিহত যাম? না ৰাসত কেনেকৈ যাম? খোজকাঢ়ি যাম, চাইকেলত যাম, বাইকত যাম? কেনেকৈ যাম? কোনখন গাড়ীত যাম? আৰু হাতত সেইটো কি লৈছা? সেইটো কিয় লৈছোঁ? যাতে আমি জৰে তৰে পানী নাখাওঁ, হয় না? মানুহৰ বেমাৰ হয় পানীৰ পৰা। গতিকে আমি জৰে তৰে পানী নাখাবৰ কাৰণে ঘৰৰ পৰা গৰম পানী লৈছোঁ। গতিকে আমি ৰাসত খাবৰ কাৰণে স্কুলত নিয়া ফ্লাক্সটোত পানী ভৰাই লৈছোঁ। এতিয়া গাড়ীখনত থৈ দিয়া আৰু এতিয়া পটাপট গাড়ীত উঠা। বল, আমি গাড়ী ষ্টাৰ্ট দিব লাগে ন? কোনে ক'ত উঠবি? আমি এতিয়া গাড়ীত উঠি ৰেডি। আপোনালোকে ভিডিঅ'টো কি কৰিব? চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি যাম হুচ, এইটো ৰাস্তাদি যাম ন? এই টকা আহি আছে, এইটো কোনোবা আহি আছে। কোনে আহি আছে? এইটো এই সেইগিলা আৰু পিছত সেইগিলাৰ লগত মেল নাই। আমি এতিয়া যাম, আমি ৰাসত যাম। বন্ধুসকল, এতিয়া আমি আহি শুৱালকুছি গেটখন পালোঁ আৰু ইফালে আছে গেটখন। আৰু এতিয়া আমাৰ ঠাণ্ডা লাগছে মানে। এতিয়া আৰু ৰাস চাস চোৱা নহ'ব। আমি মানে ৰাস চাস ঠাণ্ডা লাগছে। এতিয়া ৰাস চাস নাচাওঁ আমি। এতিয়া আমি ঘৰত যাম। তোকো ঘৰত দেখি যাওঁ আৰু বল। কি নাযাওঁ তই? মস্ত ঠাণ্ডা লাগছে। এতিয়া ৰাস চাস নাচাওঁ আৰু একো নহয়। আগত দেখি যি আছে হোটেলখনত কিবা অলপ খাওঁ, তিনিওটা খাই লৈ পেলাই এতিয়া আমি মানে ঘৰত যাওঁ আৰু ৰাস চাস নাচাওঁ। ঠাণ্ডা লাগছি। দেখিছা না, মই এটা জেকেট পিন্ধি আনা। তোমালোক দুইটাই জেকেট পিন্ধি আহিছা কি বঢ়িয়াকৈ। মোৰ ঠাণ্ডা লাগছে, মই নাযাওঁ এতিয়া। তোমালোকে যা নেকি? নহ'ব পিছে যাম আৰু একবাৰ আহোঁ আৰু বতৰকে নেকি? এইফালে আকৌ চন্দ্ৰগ্ৰহণ লাগছে। এইফালে এইটো চন্দ্ৰগ্ৰহণ লাগছে। গতিকে আৰু বেয়া লাগছে আৰু। আমি আগফালে কি পালো? এই পাই গেলে আগফালে না। ভাল লাগছে না ধন? ভাল লাগছে না নাই? কিমান ভাল লাগছে? আমি আগফালে যাম আৰু আগফালে চাম, হয় না নহয়? বঢ়িয়া। ইফালে কিবা ক'ব লাগিব। ইফালে আমি আহি পালো ৰাস। জোৰকে কওক অকণমান। আপোনালোকে চাই থাকক। প্ৰথমতে আমি যাম এতিয়া মানে মেইন মণ্ডপলৈ। এইটো হৈছে মেইন মণ্ডপ। আৰু মেইন মণ্ডপতে আমি সোমাই যাই পেলাই আমি ভিতৰত কি আছে? পুতলা কেনি আছে আৰু কি আছে? ৰাধা আছে, কৃষ্ণ আছে, চব আছে। মানে আমি এতিয়া ইফালে চাই কওঁ। আমি প্ৰথমতে গোসাঁই সেৱা কৰি লওঁ, তাৰে পিছত মানে আমি ঘূৰিম আৰু চাম। কি কয়? না খাই ল'বা? আগতে চাই লওঁ, তাৰপিছত আমি খাম নেকি? খাই লৈ আমি ঘৰত যাম। আৰু এইফালে কি মজাকে বনাইছে চা। এইটো আমি পুতলাই নাচাতে পিছত চাম। আমি আগে সেৱা কৰি আহোঁ, গোসাঁই তাতে যাওঁ নেকি? আগে গোসাঁই তাতে যাওঁ, তাৰপিছত আমি পুতলা চাব যাওঁ। বল এইকেইটা কি ৰুকু? এইকেইটা কি? এইকেইটা চিনি পাইছা না নাই? কোন এইটো? কোনি এইটো? ডাঙৰটো কোনি? আপোনালোক কি গব্বু নেকি? গব্বু হয় না এইটো? গব্বু। এই যে আমি এইফালে যাম, গোসাঁই যাম। গোসাঁই দেখি ব'লা বোলা। আহা হ'ব। ৰুকু কি এইটো? এইটো কি এইটো? এইটো কি এইটো? এইটো কি চাইছা? কি এইটো? কি এইটো? খাবও আছা আজি, খাব আজি।
ভাগ্য পরীক্ষা আছে ধন চাই হু কি ভাগ্য পরীক্ষা এইটো কি ভাগ্য পরীক্ষা তাতে এতে এতে চাও আছে কি মজাকে ঘূৰি আছে এইগিলা মানুহ চানুহ খায়ো নাই এনে এনে ঘূৰি আছে ক'ত উঠি লৈছি ৰাজা খাহঁতে দাদা খাবা আকৌ শুনাব নাই তাতে উঠবে না বাগেৰি পড়বে তারপর উপরে পড়লে মরি একবার লাগবো এখন মই বঢ়িয়াকে পুতলাটো উঠাই দিম পুতলাটো দিলে বাইক বানাঙ্গা গেলে মাথা ঘূৰাব হ'ব Whip up my appetite.